নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ এটা গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। স্মাৰ্ট মিটাৰৰ বৃদ্ধিৰ প্ৰসংগক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী। উৰে নিশা হাৰে থাকি স্মাৰ্ট মিটাৰৰ তথ্য পৰ্যবেক্ষণ। প্ৰয়োজনত ন্যায়িক তদন্তৰ বাবে সাজু চৰকাৰ। স্মাৰ্ট মিটাৰৰ তথ্য গভীৰভাৱে বিশ্লেষণ মুখ্যমন্ত্ৰীৰ। উদাহৰণসহ দাঙি ধৰিলে তথ্য। এজনকৈ 100জন গ্ৰাহকৰ তথ্য পৰীক্ষা আৰু 100জন গ্ৰাহকৰ তথ্য পৰীক্ষা কৰিব মুখ্যমন্ত্ৰীয়ে। স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ ফলত কমিছে ইউনিটৰ পৰিমাণ। স্মাৰ্ট মিটাৰৰ টকা কোনেও খাব নোৱাৰিব। স্মাৰ্ট মিটাৰ কৰি কাৰো উপাৰ্জন বৃদ্ধি পোৱা নাই। স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি অধিক ধন লাভ কৰিছে ৰাজ্যকে ঘূৰাই দিয়া হ'ব।